खुलुमबाय नोंथांमोनखौ गोदान मोनसे भिडिअ बयखौ बरायबाय ओमफ्राय तो नैबे निउस पेपारखौ आं नोंथांमोननो साइडआव देखायबाय थादों बे निउस पेपारा जाबाय दिनैनि खिन्थु मैयायो बै मरानाव माने मा जादों आहमफोरा माने बनजार रिले खालामदों एसटि नांगौनि थाखाय माने इसोरनो एसटि नांगौनो आहमफोरनो आहमসকলক বোলে एसटि লাগে যিয়ে নহওক এই ভিডিঅ'টো মই বাইলেংগুৱেলত কৰিম এতিয়া মই বড়োটো ক'ম আৰু অসমীয়াটো ক'ম মানে সেই অসমীয়াত ক'লেহে মানে গম পাবতো আহোমসকলে বুজি পাব অসমীয়াত ক'লেহে তো এইসকলে এতিয়া এছ টি বিচাৰি আন্দোলন কৰি আছে এছ টি বিনাनै আন্দোলন খাलामबाय थादों आहमल' खालामाखै 3 तारिखाव आन्दोलनखौ दिनै 6टा जनगोष्ठीया आन्दोलन खालामबाय थादों एस टी नागिरनानै गोबां जरदार आन्दोलन खालामबाय थादों 26 नि सिगां बिसोरनो मा नांगौ जेरैखिजाया एस टी नांगौ এতিয়া কথাটো হ'ল এই এছ টি ষ্টেটাছটো খুজি পেলাই ডিমাণ্ড কৰি পেলাই খুজি লোৱা বস্তু নহয় এইটো সংবিধানে দিয়া বস্তু এতিয়া এই বড়োসকল বা এই অসমৰ যিমানখিনি ট্ৰাইবেল আছে আমি খুজি লোৱা নাছিলোঁ আমিতো ডিমাণ্ড কৰি লোৱা নাই আমাক এছ টি লাগে এছ টি আমাৰ বাৰ্থ ৰাইট বোলে আমাৰ জন্মৰ অধিকাৰ এছ টিটো আমিতো এনেকুৱা খুজি লোৱা নাই আমাক এই সংবিধানে এই অধিকাৰটো দিছে আমাক এইখিনিয়ে কি হ'ব এছ টি এতিয়া এই সময়ত এই বড়োসকলক বা এছ টিসকলক ট্ৰাইবেলসকলক কি কৰিছিল এইখিনি লোকে কি কৰিছিল এছাম লোকে চেই কৰিছিল লেই কৰিছিল চাব নোৱাৰিছিল মানে চকুৰে ঘৃণা কৰে শামুক খোৱা গাহৰি খোৱা কিবা কিবি পকা খোৱা আমি খাওঁ বহুত বিভিন্ন ধৰণৰ আমি খাদ্য খাওঁ এই খাদ্য খোৱাৰ কাৰণে আমাক এই সময়ত তেওঁলোকে এছ টিবিলাকক বা ট্ৰাইবেলসকলক ঘৃণা কৰিছিল কাৰোবাৰ ঘৰত যদি যায় মানে যিখিনি মানে আমি কিবা কিবি খাওঁ ভাত চাত যদি দিয়া যায় বা চাহ তাহ দিয়া যায় এইটো তাৰ মানে অলপ বেলেগ ঘৃণা কৰি যোৱা আছিল আৰু এনেকুৱা মানে কিবা কৰি ঘৃণা কৰিছিল এই ট্ৰাইবেলসকলক এতিয়া তাৰপিছত গুৱাহাটী চহৰত আমাৰ ট্ৰাইবেলসকলে বড়োসকলে পঢ়িবলৈ যায় এই পঢ়িব সময়ত মানে যোৱা সময়ত তেওঁলোকে এই ট্ৰাইবেলসকলক বড়োসকলক চাব নোৱাৰিছিল শামুক খোৱা জাত গাহৰি খোৱাৰ জাত কিবা কিবি মানে কৈ পেলাই ঘৃণা কৰিছিল এতিয়া তেওঁলোকক আজিৰ তাৰিখত এই 2025 চনত এতিয়া এছ টি বিচাৰি আছে আন্দোলন কৰি আছে এছ টি লাগে আমাক আৰে ভাই আহোমসকল আৰু আদিবাসী 6টা জনগোষ্ঠীক মই কৈছোঁ কি বুলি কয় এছ টি ডিমাণ্ড কৰি লোৱা বস্তু নহয় আৰু আপোনালোকে ডিমাণ্ড কৰি লাভ নাই গম পাইছেনে আৰু আদিবাসীসকলে এতিয়া আন্দোলন কৰি আছে তেওঁলোককো বোলে এছ টি লাগে আৰে এইটো আপোনালোকে কৈ আছোঁ মই প্ৰত্যেকটা ভিডিঅ'ত মই বহুতকেইটা ভিডিঅ' বনালোঁ আপোনালোকে অসমৰ এবৰজিনেল নহয় আদিত্য খাকলাৰীক আজিৰ তাৰিখত বিৰাট মানে বেয়া মন্তব্য দি আছে আপোনালোকে আজি আপোনালোকে কৈ থাকে যে আদিত্য খাকলাৰী কোন আদিত্য খাকলাৰী এজন ট্ৰাইবেল সংঘৰ নেতা হয় নেতা ই বড়ো জাতিৰ পৰা প্ৰতিনিধিত্ব কৰিছে এই লিডাৰ হয় ট্ৰাইবেল সংঘৰ গম পাইছে এই কিবা এছ টিটো ডিমাণ্ড কৰি লোৱা বস্তু নহয় আপোনালোকে ইমান ডিমাণ্ড কৰি লাভ নাই এতিয়া কি নাই বিচাৰে তহঁতে এই ৰাইজসকল তহঁতক ঠগিব নেতাসকলে গম পাইছে এনেই নাপায় আপোনাক ভুৱা কৈ আছে গম পাইছেনে এই নেতাসকলৰে দৰদাম হ'ব এতিয়া ইলেকশ্যনৰ আগত বিক্ৰী হ'ব তহঁতৰ তোমালোকৰ যিটো নেতা এই নেতাবিলাক বিক্ৰী হ'ব ইলেকশ্যনৰ আগত চাই থাক তাৰপিছত ফিউজ এই কিবাটো আন্দোলনটোৱে ধ্বংস হৈ যাব তহঁতৰ আন্দোলন কৰি লাভ নাই সাধাৰণ জনতাৰ একো লাভ নহয় এছ টি খুজি লাভ নাই একো লাভ নাই এছ টি খুজি গম পাইছে লাভ নাই ঘৰত বহি থাক শুই থাক বাছ আৰু যিখিনি ৰিজাৰ্ভেশ্যন আমাক তহঁতক দিছে অ' বি চি হিচাপত হওক কিবা হওক হেনতেন এতিয়া আদিবাসীসকল 3% পায় ট্ৰাইবৰ নামত কোনে বেছি পায় আজিৰ তাৰিখত বড়োসকলে পায় নে আদিবাসীয়ে পায় আদিবাসী আজিৰ তাৰিখত 3% আমাতকৈ বেছি আমিতো 10% পাওঁ গোটেই মিলি পেলাই আমিতো বড়োসকলতো 10% এনেই লোৱা নাই নিজে লোৱা নাই আমি বড়োসকল আমি অকলে লোৱা নাই বড়োসকলে 10%টো আমি 14টা জনগোষ্ঠীয়ে মিলি পেলাইহে মানে ভগাই খাই আছোঁ এইখিনি ভোগ কৰি আছোঁ এইখিনি আমি আপোনালোকক আমিতো বাধা প্ৰদান কৰা নাই ইহঁতক 3% দিছে
ইহঁতক বাধা কৰিব লাগে, দিব নালাগে, হেনতেন আমি কাকো বাধা কৰা নাই। আৰু যিখিনি তোমালোকক আপোনালোকে পাই আছে, যিমান যি মানে ৰিজাৰ্ভেশ্যন পাই আছে, আমি একো কোৱা নাই। আজিৰ তাৰিখত আমাৰ যিখিনি ৰিজাৰ্ভেশ্যন, এই ৰিজাৰ্ভেশ্যনটোতো আপোনালোকে কাঢ়ি খাব খোজে। আজিৰ তাৰিখত কোনোবাত ভুৱা মানে এই ST চাৰ্টিফিকেট কৰি পেলাই উলিয়াই পেলাই আপোনালোকে চাকৰি মানে লৈ আছে। কোনোবা বোলে শইকীয়াও পাই যায়, কেতিয়াবা আমি দেখা পাওঁ, হাজৰিকাকো দেখা পাওঁ, বৰাকো দেখা পাওঁ। অহাকালি যদি আপোনালোকে ST হৈ যায়, তেতিয়াচোন আমাৰ কি থাকিব? আমাৰ কি থাকিব কওকচোন? আমাৰ একোৱেই নাথাকিব, চব আপোনালোকে লৈ যাব। এই কাম নাই, লাভ নাই, সোমাই থাক। আপোনালোকে ST মানে নাপায়, আপোনালোকৰ নেতাবিলাকৰে বিৰাট লাভ হয়, গম পাইছেনে? সোমাই থাক, ইমান জোৰ সমদল কিবা সমদল কৰি পেলাই লাভ নাই, ঘৰতে সোমাই থাক বাছ।